নমস্কাৰ সকলোলৈ। আজি আমি আমাৰ ঘৰৰ ওচৰতে থকা পাৰ্কখনলৈ ওলাই আহিছোঁ খোজকাঢ়িম বুলি। গধূলি সময়ত অকণমান ওলাই আহিলে মনটো ভালো লাগে দিয়কচোন। এই আচক মানুহবোৰ কেনেধৰণে ওলাই আহিছে, সকলোৱে বহি মনৰ কথা পাতিছে, খোজকাঢ়িছে। বাহিৰত থকা মানুহবোৰ স্বাস্থ্যৰ প্ৰতি বৰ সজাগ। এই চাহ দুটা দেখিছেনে? এই দুটা হৈছোঁ আমি। এনেধৰণে এখন মৰমৰ বিশ্বাসী হাত পালে জীৱনটো বৰ সুন্দৰ হৈ পৰে, নহয়নে? এই আচক এই পাৰ্কখনত এটা পুখুৰীও আছে। পৰিৱেশটো বৰ সুন্দৰ। এই মৰম লগা পানীটো দেখিছেনে? সৰু ল'ৰা ছোৱালীয়ে খেলিবৰ বাবেও ইয়াত সুবিধা কৰি দিছে। আমাৰ প্ৰায় খোজকঢ়া হৈয়ে গৈছে। আমি তাৰ পৰা ওলাই আহি ওচৰতে থকা সৰু দোকানখনৰ পৰা ম'ম' খাই ল'লোঁ। তাৰপিছত আমাৰ কিছুমান ঘৰুৱা বজাৰ কৰিবলৈ আছিলে। আমি ঘৰুৱা বজাৰ কৰিবলৈ আহিলোঁ। এইবোৰে আৰু নিমখ, তেল, দাইল, আলু, চাউল এনেধৰণে আমাৰ প্ৰায় বজাৰ কৰা হৈয়ে গৈছে। এই আচক মিষ্টাৰে কেনেধৰণে কেকু জেকুকৈ বিল বনাবলৈ লৈছে। আজিলৈ ইমানেই। বাই। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ